দোকানৰ বাকী পইচা চা। অহো চা, বছৰ শেষ হ'ল তোৰ দোকানৰ বাকী মাৰিব পৰা নাই চা। কিমান আছে অ' এইবাৰ? আপোনাৰ 70 টকামান আছে। বাকীটো মাৰি দিম। দিয়ক। 100 টকা এটা ধাৰলৈ দে, এতিয়া মাৰি আছো। মই আকৌ কিয় পইচা ধাৰলৈ দিছো? আৰে মাৰি দিম তো এতিয়াই। এতিয়া এইটো ধাৰলৈহে লৈছো। কিমান বাকী কিমান আছে? 70। 100 টকা দিলো ল, বাকীটো কাটি দে। 30 টকা এটা পাম। 30 টকা আকৌ মোৰ পৰা কিয় পাইছে? মই তোৰ পৰা কিমান ললো? 100। দোকানৰ বাকী কিমান আছিল? 70 100 টকাটো দিলো নে নাই? দিছে। এতিয়া কিমান ঘূৰাই পাম? 70 টকা বাকী কাটি দিলে 30 টকা পাম নে নাপাম? পাইছে দে দে, দিয়া দেৰি হ'ল আৰু বেয়া নাপাবি। যেন বেঙেনা দিব নোৱাৰিছে যেন। মোৰ পৰা 100 টকা লৈছে, এইটো দিয়ক। বাহ, মোৰ পইচা নাই দে, ক'ৰ পৰা দিম? 30 টকা এটাকে বৰ্তমান দিছো, বাকী 70 টকা মই পিছত দিম, হ'ব? এতিয়াই মাৰি দিয়কচোন চাহ। মোৰ হাতত নাই নহয়, 100 টকা এটা আৰু ধাৰলৈ দিব লাগিব। তেতিয়া মাৰি দিছে। দিম, বিশ্বাসটো ৰাখ। দিয়ক।